বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি শিক্ষা বিভাগৰ পৰা অৰ্থাৎ শিক্ষক নিযুক্তিৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ নটিফিকেশ্যনৰ বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানে ৰাজ্যত টেট কাম ৰিক্ৰুটমেণ্ট প্ৰচেছৰ জৰিয়তে জিটি আৰু পিজিটি শিক্ষক নিযুক্তিৰ যি প্ৰক্ৰিয়া চলি আছে তাৰ লগত জড়িত বিশেষ দুটাকৈ নটিফিকেশ্যনৰ বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিম যে চিলেবাছত কিছু সাল সলনি আহিছে। যোৱা 3 ডিচেম্বৰ তাৰিখে নটিফিকেশ্যন আহিছিলে, যিটো প্ৰথমতে চিলেবাছ দিয়া হৈছিলে তাতে কিন্তু কোনো ধৰণৰ মেথামেটিক্স নাছিল। 140 মাৰ্কছৰ এক্সাম অনুষ্ঠিত হ'ব আৰু তাতে 10th ষ্টেণ্ডাৰ্ড লেভেলৰ 15 মাৰ্কছৰ মেথামেটিক্স ইনক্লুড কৰি দিয়া হৈছে। আৰু লগতে আপোনালোকৰ এই চিলেবাছটোৰ যিটো নটিফিকেশ্যন সেই নটিফিকেশ্যনটো ইতিমধ্যে জনাই দিয়া হৈছে। তো বন্ধুসকল, আপোনালোকে মন কৰিব যে যিখিনি আপোনালোকৰ চিলেবাছ আছিল তাতে কিছু সলনি হৈছে। পেডাগজি 50 মাৰ্কছত থাকিব, আছাম এণ্ড ইটছ পিপলত থাকিব আপোনাৰ 35, জেনেৰেল মেথামেটিক্সত থাকিব 15 মাৰ্কছ, জেনেৰেল ইংলিছত 30 মাৰ্কছ আৰু জেনেৰেল ষ্টাডিছত থাকিব কাৰেণ্ট এফেয়াৰ্ছত 10 মাৰ্কছ। গোটেইখিনি মিলাই পেলাই 140 মাৰ্কছৰ কাৰণে এক্সাম অনুষ্ঠিত হ'ব। আৰু লগতে আন এখন নটিফিকেশ্যন আহিছে যিটোত উল্লেখ কৰা হৈছে এক্সাম ডেটৰ বিষয়ে। তো এই নটিফিকেশ্যনত উল্লেখ কৰা হৈছে টেট কাম ৰিক্ৰুটমেণ্টৰ বাবে আপোনালোকৰ যিটো এক্সাম অনুষ্ঠিত হ'ব অহা 29 ডিচেম্বৰৰ দিনা। আৰু এই 29 ডিচেম্বৰৰ দিনা যদি আপুনি এক্সামত বহিব বিচাৰে তেনেহ'লে আপোনাৰ এডমিট কাৰ্ড উপলব্ধ হ'ব 15 ডিচেম্বৰ 2024 পৰা। আপুনি অহা 15 ডিচেম্বৰৰ পৰা আপোনাৰ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব, যিটো ৱেবছাইট দিয়া হৈছে madhyamik.assam.gov.in। এইটো ৱেবছাইটত গৈ পেলাই আপুনি আপোনাৰ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰে দিনৰ 11 বজাৰ পৰা 15/12/2024 তাৰিখত। তো বন্ধুসকল, ডেট ইতিমধ্যে ফিক্সড হৈ গ'ল 29/12/2024। আজি নটিছটোৰ জৰিয়তে আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিছে DSC ফালৰ পৰা। তো বন্ধুসকল, আপোনালোকে এক্সামত যাবলৈ হ'লে আপোনালোকে যিটো প্ৰিণ্ট আউট কৰা যিটো আপোনাৰ এডমিট কাৰ্ড থাকিব তাৰ লগতে আপুনি এটা এড্ৰেছ প্ৰুফ লগত লৈ যাব লাগিব, অৰ্থাৎ ফটো আইডেণ্টিটি প্ৰুফ লাগিব, যিটো আছে আধাৰ কাৰ্ড হ'ব পাৰে, আপোনাৰ পান কাৰ্ড হ'ব পাৰে, ড্ৰাইভিং লাইচেঞ্চ হ'ব পাৰে, ভোটাৰ ID হ'ব পাৰে। এই কেইটা বস্তুৰ মাজৰ পৰা যিকোনো এটা ID প্ৰুফ, ফটো আইডেণ্টিটি প্ৰুফ আপুনি লগত লৈ যাব লাগিব এক্সাম চেণ্টাৰত ৰিটেন টেষ্টৰ বাবে। তো বন্ধুসকল, এই গুৰুত্বপূৰ্ণ নটিছ দুটাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ল। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক পাই থাকিবলৈ আমাৰ চেনেলটোৰ লগতে থাকিব।